নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ উইথ আনাডাৰ ব্লগ। আজি ব্লগটো হ'ব ছানডে ব্লগ। আজি মই কি কৰিম, বৰ্তমান মই এতিয়া শুই উঠিছোঁ। এতিয়া কেইটা বাজিলে, 12টা বাজিব হ'ল। তো 12টা বাজিব হ'ল। মই ৰাতিটো শুৱা নাছিলোঁ কাৰণে মই এতিয়া শুই উঠিছোঁ। ৰাতি মানে চাম কিছুমান প্ৰব্লেম থাকে, তো সেইটো কাৰণে নাট শ্লিপিং ৰাতি হ'ল। ৰাতিপুৱা 4টামান বজাত শুইছোঁ। তো এতিয়া উঠিছোঁ, এতিয়া চাহ খাম। তো আজি ছানডে ব্লগটো ঘৰত মই কেনেকৈ থাকোঁ সেইটো দেখুৱাম। আৰু এইটো গম পাইছে, কালি এটা নটিচ আহিছে, বাতৰি আহিছে যে আজি 11টা বজাৰ পৰা দোকান বেয়া ভাবিছে, চব বন্ধ হ'ব। আৰু 12টা বজাত সান্ধ্যটো 5টা বজাত নে 6টা বজালৈকে। তো সেয়া অৱস্থা বেয়া হৈছে। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহ খাম, চাহ খোৱাৰ লগতে নতুন কাম, নিজৰ ব্লগো আপলোড কৰিবলৈ কি মেগী। তো এটা নতুন মোবাইল এটা খুলিছে, ওচৰৰ খুৰী এজনী, সেইটো আকৌ ছেটিং মিলাবলৈ আছে। পুৰণা মোবাইল বা নতুন মোবাইলটোলৈ। আৰু চাহ এইটো মোবাইলটো ঠিক কৰি খাইছোঁ। আৰু চাওঁ যে কি কি কৰোঁ। চাহ খাই ল'লোঁ। আৰু this is my YouTube channel, so go subscribe my channel and keep bell icon দবাব। মায়ে মিক্সি মাৰি আছে যে লাঞ্চত কি আছে দেখোন। তো নতুন মোবাইল নগ'লে ছেটিং মই কৰিবলগীয়া হয়। যাৰে মোবাইল হওক বাইদেউৰ ওচৰত দিয়া, কিবা এটা প্ৰব্লেম হ'লে মোৰ ওচৰলৈ আহে যে মোবাইলটো ঠিক কৰি দিয়ে, ঠিক কৰি দিওঁ। মোবাইলটো কাম হৈ গ'ল, নিজৰ ভিডিঅ' আপলোড হ'ল। এই ভিডিঅ'টা আগত পাব, যোনখিনি চোৱা নাই এতিয়ালৈকে সেইখিনি চাবগৈ। তো বোলো কেতিয়া ভাত আজি কি আছে। হে মা খানে के लिए क्या है? বাহ, আজি মাংস। কি মাংস? ব্ৰইলাৰ আৰু ভাত। ভিডিঅ'টোত কমেণ্ট কৰি জনাম কেনেকুৱা লাগিছে বা কি ভুল কৰিছোঁ মই, সেইবাবে। তো প্লিজ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, কমপ্লিট পাহৰি থাকিলোঁ আৰু শুই থাকিলোঁ। তো মই এতিয়া আকৌ কৰিছোঁ। এতিয়া মই শুই উঠিছোঁ, গা ধুলোঁ, ফ্ৰেছ আপ হৈ পেলাই এতিয়া মই চাম। তো ব'লক তাৰপৰা ৱৰ্কআউট কৰিম অকণমান। তাৰপৰা তো এতিয়া মই ৱৰ্কআউট কৰোঁ ফ্ৰী টাইমত। তো মই কৰিম ৱৰ্কআউট, মানে তেনেকৈ ৱৰ্কআউট নহয়, জাষ্ট পুছ আপ মাৰিম আৰু কি কৰোঁ চাওক।
leg copy কৰিছে তো এতিয়া মই কৰিম মিট স্কেটছ আছে আধা কমপ্লিট হৈ আছে সেইটো কৰিম তো আপোনালোকে চাই দিয়ক টিভি চাই আছিলোঁ ডান্স দিবানে আমাৰ অসমৰ এজনী আছে গুঞ্জন সিং মজা নাচে তো যিখিনিয়ে নাচাই ডান্স দিবানে 3 তো চাব আৰু এতিয়া খাম ভাত খাই পেলাই আপোনালোকৰ কথা পাতিম মই ভাত খালোঁ খোৱাৰ পিছত বহিছোঁ টিভি চাই আছোঁ পিকেখন কমপ্লিট কৰিলোঁ এতিয়া বৰ্তমান টিভি চাই আছোঁ তো মই ইয়াত 12টা বজালৈকে টিভি চাম তাৰ পাছত মই হোম কেতিয়া হয় ঠিক নাই কাৰণ মোৰ খোৱা টাইমটো খেলি মেলি হৈ থাকে সেইবাবে তো ইয়াতে আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ ছাবস্ক্ৰাইব তো আপোনালোকৰ মৰম দিয়ক তো আকৌ লগ পাম আন এটা ভিডিঅ' তো সেইবাবে ষ্টে টুন ইয়া এণ্ড চুইট ড্ৰিমছ এণ্ড ষ্টে ছেফ এণ্ড প্লিজ ৱেৰ মাস্ক এণ্ড চেনিটাইজ কৰি থাকিব নিজে কৰোণাৰ পৰা বাচি দূৰত্ব থাকিব ষ্টে হোম বাই বাই গুড নাইট চি ইউ